এইটো আৰু কমি যাব, চান্সটো বহুত কমি যাব। আমি এতিয়ালৈকেও যেতিয়া যোৱাকালি আমাৰ ব্লাড বেংকৰ মুৰব্বী আমাৰ মন্ত্ৰী ছাৰ কৰিম যে আমাৰ ব্লাড ডোনেশ্যন কেম্পবিলাক মূৰে মূৰে পাতিব লাগে। আমি জইণ্ট ডাইৰেক্টৰ এষ্টাব্লিছমেণ্টকো অনুৰোধ কৰিম যে তেওঁলোকে চিকিৎসা মহাবিদ্যালয়ত ব্লাড কম্পনেণ্ট ছেপাৰেশ্যন ইউনিট, ৰক্ত পৃথকীকৰণ, ৰক্ত উপাদান পৃথকীকৰণ গোট ইয়াত শুভাৰম্ভ কৰা হ'ল। শুভাৰম্ভ অনুষ্ঠানত আমাৰ মাননীয় বিধায়ক মানৱ ডেকা, উপায়ুক্ত আৰু বিষয়াসকল উপস্থিত আছিল। আজি লখিমপুৰ মহাবিদ্যালয় চিকিৎসালয় স্থাপন হোৱাৰ অতি কম দিনৰ ভিতৰতে এই কামৰ আমি শুভাৰম্ভ কৰিব পৰা কাৰণে যে ধন্য মানিছোঁ। কাৰণ ইতিমধ্যে বাকী মেডিকেল কলেজ ধুবুৰীৰ বাহিৰে বাকী কেইখনত ইতিমধ্যে হৈছে আৰু আজি আমি নগাঁও, দৰং আৰু নলবাৰী আৰু তিনিটা একে সময়তে উদ্বোধন হ'ব। অসমত এতিয়া ঠিক এনেধৰণে ব্লাড কম্পনেণ্ট ছেপাৰেশ্যন ইউনিট 12টা ইতিমধ্যে আজিৰ দিনত সম্পূৰ্ণ হৈছে আৰু ইয়াৰ দ্বাৰা ৰাইজ ৰোগীসকল উপকৃত হ'ব। যাক যেনেকৈ যিটো কম্পনেণ্টৰ প্ৰয়োজন আছে তেওঁলোকে সেইটো কম্পনেণ্ট ইয়াৰ পৰা পাব আৰু এটা চেম্পুলৰ পৰা অধিক লোক উপকৃত হ'ব।